আৰু কাৰোবাৰ কটা নাক দেখি ভিক্ষা দিয়া ছোৱালী অন্তত মই নহয়। বহুত বেছি কথা কৈছ তই, বহুত বেছি। দেউতাই কৈছিল সীতা হৈ চলিবলৈ, গতিকে আজি আপোনাৰ এই স্বৰটোৰ কোনো প্ৰত্যুত্তৰ মই নিদিওঁ। কমচে কম এটা দিনৰ কাৰণে হ'লেও দেউতাৰ নীতি শিক্ষা মই মানি চলিম, কিন্তু আজিৰ পাছত আৰু মই সীতা হৈ নচলো। টকা নাপালে তই কিন্তু মোৰ হাতত আৰু মাৰ খাব লাগিব। তেতিয়া কি কৰিবি? কি কৰিবি? দুহাতত দহুৰৰ দুটা কটা মুণ্ডলৈ গোটেই দুনিয়াখন ঘূৰি ফুৰিছিল মা কালিয়ে। ময়ো তেনেকুৱাই কিবা এটা কৰিম চাগে। মুণ্ডটোক বচাই ৰাখিব।